10 লাখৰো অধিক ভোটাৰৰ নাম কৰ্তন হয় যিটো এছআৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। সেই ভোটাৰ তালিকাখনত কিন্তু 10,56,291 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। আপোনাৰ নামটো আছে নে নাই সেই খচৰা ভোটাৰ তালিকাখনৰ কেনেকৈ ডাউনলোড কৰিব বা আপোনাৰ নামটো কেনেকৈ চেক কৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰত্যেকজন ভোটাৰেই কিন্তু এই লিষ্টখন চেক কৰি জানিব লাগিব যে আপোনাৰ নামটো আছে নে নাই। যদি আপোনাৰ এই লিষ্টখনত নাম নাথাকে তেনেহলে কিন্তু আপুনি পৰৱৰ্তী সময়ত বিপদত পৰিব। সো এই ভিডিঅ'টো গোটেই ভোটাৰৰ কাৰণে কিন্তু জৰুৰী। 10,56,291 গৰাকী ভোটাৰৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে আৰু ডি ভোটাৰো আহি পৰিছে। আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত 980 জন ব্যক্তিক কিন্তু ডি ভোটাৰ বুলি চিনাক্ত কৰা হৈছে। সো কেনেকৈ এই লিষ্টখন চেক কৰিব বা কেনেকৈ ডাউনলোড কৰিব আপোনাৰ নামটো আছে নে নাই এই লিষ্টখনত সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। লিষ্টখন ডাউনলোড কৰিবলৈ বা আপোনাৰ নামটো চেক কৰিবলৈ কিন্তু আপুনি এইটো পেজলৈ আহিব লাগিব আৰু এইটো পেজত কেনেকৈ আহিব মই ভিডিঅ'ৰ শেষত জনাই দি আছো। পোনপ্ৰথমতে দেখুৱাই দি আছো আপুনি কেনেকৈ লিষ্টখন ডাউনলোড কৰিব বা আপোনাৰ নামটো কেনেকৈ চেক কৰিব। তাৰ কাৰণে দেখিব পাৰিব ৰাইট সাইডত ওপৰত দেখিব পাৰিব ইয়াতে ডাউনলোড ইলেক্টৰাল ৰল, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে পোনপ্ৰথমতে দেখিব পাৰিছে ষ্টেটটো আপোনাৰ সিলেক্ট কৰি দিব, আসাম বুলি সিলেক্ট কৰি দিব। তাৰ পিছতে ইয়াৰ অফ ৰিভিজন 2026 এইটো অটোমেটিক সিলেক্ট হৈ থাকিব। ৰোল টাইপ এইটো ড্ৰাইভ ৰোল এইটো সিলেক্ট হৈয়ে আছে। তাৰ পিছতে ডিস্ট্ৰিক্টটো আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছতে আপোনাৰ যিটো এসেম্বলি হয় অৰ্থাৎ আপোনাৰ যিটো সমষ্টি আছে সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। এসেম্বলিটো সিলেক্ট কৰাৰ পিছতে দেখিব পাৰিব সিলেক্ট ল্যাঙ্গুৱেজ এইটো অটোমেটিক হৈ থাকিব এছামিজ। তাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে সিলেক্ট অল দেখিব পাৰিছে, ইয়াতে ক্লিক নকৰিব। আপুনি দেখিব পাৰিব পাৰ্ট নাম্বাৰ এণ্ড পাৰ্ট নেম। আপুনি ইয়াৰ পৰা আপোনাৰ পোলিং ষ্টেচন আপুনি য'ত ভোটটো প্ৰদান কৰে সেই ঠাইডোখৰৰ নাম অৰ্থাৎ সেই স্কুলৰ নামটো কিন্তু ইয়াতে আছে। ইয়াৰ পৰা আপুনি বিচাৰি উলিয়াব লাগিব। ইয়াতে আপুনি সাৰ্চ কৰিব পাৰে আপোনাৰ ভোট কেন্দ্ৰৰ নামটো ইয়াতে সাৰ্চ কৰিব পাৰে, নাইবা আপুনি তলত দেখিব পাৰিব এৰৰ চিন আছে, তাত ক্লিক কৰি আপুনি নেক্সট পেজত যাব পাৰিব। ইয়াৰ পৰা আপুনি যিকোনো আপোনাৰ যিটো পোলিং ষ্টেচন আছে বা আপুনি য'ত ভোটটো প্ৰদান কৰে সেই ঠাইডোখৰ কিন্তু সেই স্কুলখনৰ নাম ইয়াতে আছে। আপুনি ইয়াৰ পৰা বিচাৰি উলিয়াই এইটো টিক মাৰ্ক লগাই দিব। লগোৱাৰ পিছতে ইয়াতে দেখিব পাৰিব এটা কেপচা কোড শ্ব' হ'ব। সেই কেপচা কোডটো আপুনি ফিল কৰি দিব। কেপচা কোডটো বহুৱাৰ পিছতে দেখিব পাৰিব ডাউনলোড সিলেক্ট পিডিএফ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে ষ্টেটাস প্ৰগ্ৰেছ অৰ্থাৎ এইটো ডাউনলোডিং হৈ আছে। অলপ সময় আপুনি কিন্তু ৱেইট কৰিব লাগিব। আপুনি পেজটো ক্লোজ নকৰিব বা আপুনি বেক হৈ নাহিব, অলপ সময় ৱেইট কৰি দিব। ইয়াতে দেখিব পাৰিছে অলৰেডি এইটো ডাউনলোড হৈ গৈছে। আপুনি ওপেনত ক্লিক কৰি দিব। ওপেনত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব এই পিডিএফ ফাইলটো মোবাইলত বা আপোনাৰ কম্পিউটাৰত এইটো সেভ হৈ যাব। আপুনি জাস্ট ইয়াতে ওপেন কৰি দিব। ওপেনত ক্লিক কৰাৰ লগে লগে ইয়াতে যিকোনো আপোনাৰ এটা পিডিএফ ফাইল আপুনি চুজ কৰি ল'ব। মই ড্ৰাইভৰ জৰিয়তে এইটো দেখুৱাই দি আছো। পিডিএফ ফাইলটো ওপেন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব ভোটাৰ তালিকা 2026 বিধানসভা সমষ্টিৰ নাম ইয়াতে উল্লেখ থাকিব। তাৰ পিছতে সংশোধনৰ বছৰ দেখিব পাৰিব, ভিত্তি তাৰিখ দেখিব পাৰিব, সংশোধনৰ প্ৰকাৰ দেখিব পাৰিব, প্ৰকাশনৰ তাৰিখ দেখিব পাৰিছে 27/12/2025 অৰ্থাৎ 27 ডিসেম্বৰত কিন্তু এই খচৰা ভোটাৰ তালিকাখন প্ৰকাশ কৰা হৈছে। আৰু এই খচৰা ভোটাৰ তালিকাখনত কিন্তু প্ৰত্যেকজন ভোটাৰৰ নাম অন্তৰ্ভুক্ত থকাটো জৰুৰী। ইয়াতে যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত নহয় তেনেহলে কিন্তু আপুনি পৰৱৰ্তী সময়ত বিপদত পৰিব। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। মই গোটেইখিনি আলোচনা কৰি আছো কি কৰিব লাগিব। আপোনাৰ নামটো যদি এই লিষ্টখনত নাই তেনেহলে আপুনি কেনেকৈ আপোনাৰ নামটো পৰৱৰ্তী সময়ত যিটো ফাইনাল লিষ্ট আহিব সেই লিষ্টখনত আপোনাৰ নামটো কেনেকৈ অন্তৰ্ভুক্ত কৰিব সেই প্ৰচেছটো মই দেখুৱাই দি আছো। সো আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। পোনপ্ৰথমতে আপুনি ইয়াৰ পৰা আপোনাৰ নামটো বিচাৰি উলিয়াব। যদি আপোনাৰ নামটো ইয়াতে আছে তেনেহলে আপুনি একো টেনচন ল'ব নালাগে। জাস্ট আপোনাৰ নামটো বা আপোনাৰ গাৰ্জিয়ানৰ নামটো বা আপোনাৰ বয়স গোটেইবিলাক ইয়াতে আপুনি চেক কৰি জানিব লাগিব যে আপোনাৰ নামটো কিবা স্পেলিং ভুল হৈ আছে নেকি, নে আপোনাৰ গাৰ্জিয়ানৰ নামৰ স্পেলিং ভুল আছে বা আপোনাৰ বয়স ভুল আছে নেকি। ইয়াৰ পৰা জাস্ট আপুনি এনেকৈ চেক কৰিব। বা আপোনাৰ যদি এই লিষ্টখনত নাম নাথাকে তেনেহলে পৰৱৰ্তী সময়ত আপুনি কি কৰিব লাগিব,
চাওক এই লিষ্টখনত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত নাই বা আপোনাৰ নামটো ইয়াৰ পৰা কৰ্তন কৰা হৈছে তেনেহলে কিন্তু আপুনি নতুনকৈ ৰি এপ্লাই কৰিব লাগিব, অৰ্থাৎ নতুনকৈ ভোটাৰৰ কাৰণে অনলাইন কৰিব লাগিব আৰু আপুনি সেইটো বিএলৰ পৰামৰ্শ লৈ বা বিএলৰ ওচৰত গৈ কিনে আপুনি এইটো কিন্তু অতি সোনকালে কৰিব লাগিব। 20 জানুৱাৰীলৈকে এইটো সময়সীমা বান্ধি দিয়া হৈছে। যিসকল ব্যক্তিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে সেইসকল ব্যক্তিয়ে কিন্তু 20 জানুৱাৰীৰ ভিতৰত পুনৰ এপ্লাই কৰিব পাৰিব। নতুনকৈ আপুনি ভোটাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপুনি উপযুক্ত ডকুমেণ্টবিলাক ছাবমিট কৰাৰ পিছতে সেইটো ভেৰিফিকেশ্যন হ'ব। যদি আপুনি ভাৰতীয় নাগৰিক হয় বা আপুনি যিবিলাক ডকুমেণ্ট ছাবমিট কৰিছে সেইবিলাক গোটেইবিলাক যদি অৰিজিনেল ডকুমেণ্ট বুলি প্ৰমাণিত হয়, আপোনাৰ কিন্তু পৰৱৰ্তী সময়ত যিটো ফাইনেল লিষ্ট প্ৰকাশ কৰিব সেই লিষ্টখনত কিন্তু আপোনাৰ নামটো সন্নিৱিষ্ট হ'ব। যদি আপোনাৰ এই খচৰা ভোটাৰ তালিকাখনত নাম অন্তৰ্ভুক্ত নাই তেনেহলে কিন্তু আপুনি চিন্তা কৰিব নালাগে। আপুনি আপোনাৰ বিএলৰ পৰামৰ্শ লৈ বা আপুনি কোনো এটা অনলাইন দোকানত গৈ আকৌ ৰি এপ্লাই কৰি সেইটো ভোটাৰৰ কাৰণে এপ্লিকেশ্যনখন কমপ্লিট কৰিব। সো এনেকৈয়ে কিন্তু আপুনি পোনপ্ৰথমতে এই লিষ্টখন ডাউনলোড কৰি চেক কৰিব। যদি আপোনাৰ নাথাকে আপুনি পৰৱৰ্তী সময়ত সেইটো এপ্লাই কৰি ল'ব। আৰু এই লিষ্টখন ডাউনলোড কৰিবলৈ বা এই পেজত লৈ আহিবলৈ আপুনি কি কৰিব লাগিব, আপুনি মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই এই পেজৰ লিংকটো দি ৰাখিছোঁ। সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এই পেজলৈ আহিব পাৰিব। এই পেজলৈ আহি মই যিকেইটি প্ৰচেছ দেখুৱাই দিছোঁ এই প্ৰচেছকেইটি আপুনি ফ'ল' কৰাৰ পিছতে কিন্তু আপুনি এই যিটো এছআৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে সেই খচৰা ভোটাৰ তালিকা কিন্তু অতি সহজতে আপোনাৰ মোবাইল ফোনৰ সহায়তে ডাউনলোড কৰি জানিব পাৰিব বা চেক কৰি জানিব পাৰিব। সো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।